নমস্কাৰ বন্ধু বান্ধৱীসকল কাতি বিহুৰ লগত জড়িত হৈ আছে চহা জীৱনৰ কৃষ্টি। কাতি বিহুক আমি লখিমী আদৰাৰ উৎসৱ হিচাপেও পালন কৰোঁ। বিহুত তুলসী গছ ৰুই চাকি বন্তি জ্বলাই মাহ প্ৰসাদ শৰাই আগবঢ়োৱা হয়। সেইদিনা চাকিৰ পোহৰত পথাৰখন জিলিকি উঠে। খেতিডৰা পোক পৰুৱা চৰাই চিৰিকটিৰ পৰা ৰক্ষা কৰাৰ লগতে লখিমী আদৰাৰ বাবে পথাৰত তুলসী ৰুই চাকি বন্তি জ্বলোৱা নিয়মো দেখা পোৱা যায়। তুলসী তলত বা পথাৰখনত চাকি বন্তি জ্বলোৱাৰ লগতে আৰু এনে কিছু স্থান আছে য'ত চাকি বন্তি জ্বলোৱাটো নিতান্তই প্ৰয়োজন। সেই স্থানত চাকি বন্তি জ্বলাই মা লক্ষ্মীক আদৰাৰ লগতে সেই সম্পদ ৰক্ষাৰ বাবে মা লক্ষ্মীক প্ৰাৰ্থনা জনোৱা হয়। জানো আহক কোন কোন ঠাইত বিহুৰ দিনা এগছি বন্তি জ্বলোৱা উচিত। তুলসী আৰু পথাৰত চাকি জ্বলোৱাৰ উপৰিও তামোলৰ তল, নাৰিকলৰ তল, পদূলি, ভঁৰাল ঘৰ, গোহালি ঘৰ, গঁৰাল, ৰান্ধনী ঘৰ আদিতো চাকি এগছি জ্বলোৱা উচিত। বিশ্বাস কৰা হয় যে এই স্থানকেইটাত পোহৰাই ৰাখিলে লখিমী আহি উপচি পৰে।